হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই পুনেৰ পৰা আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাব লৈছোঁ পিঠাৰ এটা ৰেচিপি। আৰু তাৰ কাৰণে কাটি লৈছোঁ এফাল পিঁয়াজ সৰু সৰুকৈ, আৰু এফাল বিলাহী, এটা গাজৰ আৰু অলপমান ধনিয়া। এইখিনি সৰু সৰুকৈ কাটি লৈ ছাইড কৰি থৈ ল'লোঁ। তাৰপিছত লৈ ল'লোঁ এটা বাউল, তাতে 3 চামুচ পিঠাগুড়ি ল'লোঁ। 3 চামুচ 4 চামুচ লৈ লৈছোঁ। আৰু 2 চামুচ বেচন। তাৰপিছত কাটি থোৱা পিঁয়াজখিনি, গাজৰ, বিলাহী আৰু ধনিয়া আৰু নিমখ। সকলোবোৰ ভালদৰে মিলাই লৈছোঁ। আৰু লাহে লাহে পানী ঢালি দিছোঁ। খাবলৈ খুবেই বেছি ধুনীয়া, আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। মই পানীখিনি এইটো কাৰণে একেবাৰে ঢালা নাই, একেবাৰে মানে পনীয়া হৈ থাকিলে বেটাৰটো ভাল নহ'ব বনাবলৈ। সেইটো কাৰণে মই কমকৈ পানী ঢালি এটা জোখত বনাই লৈছোঁ। ইয়াত দেখিছেনে, ইমানটো জোখতে মই বনাই লৈছোঁ। আৰু এফালে এখন টাৱা গৰম কৰি লৈছোঁ। টাৱাখন গৰম হোৱাৰ লগে লগে 2 চামুচ তেল ঢালি দিছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত টাৱাখনত চাৰিওফালে ঘূৰাই দিছোঁ, কাৰণ ছাইডত লাগি ধৰিবও পাৰে, ছাইডত যাতে লাগি নাযায় তাৰ কাৰণে মই গোটেই তেলখিনি তেল গৰম হোৱাৰ পিছত এখন হেতাৰে মই ধুনীয়াকৈ ইয়াত বেটাৰখিনি দি দিলোঁ আৰু পাতলকৈ মিলাই দিছোঁ, কাৰণ ডাঠ হ'লে সিজিবলৈ অলপ দেৰি লাগে। সেইটো কাৰণে পাতল কৰি দিছোঁ। সেয়া এটা চাইডে সিজাৰ পিছত মই আকৌ লুটিয়াই দিছোঁ। এই ৰেচিপিটো আপোনালোকে ৰাতিপুৱা নহ'লে পিছবেলা চাহৰ লগতো খাব পাৰে, আৰু টিফিনতো দি পঠাব পাৰে। গেছটো মই মিডিয়ামত ৰাখিছোঁ। লাহেকৈ সিজিছে পিঠা। আৰু এনেকৈ মই 3টামান বনাই ল'লোঁ। আৰু আপোনালোকে যিকোনো চাটনিৰ লগত আপোনালোকে খাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।